45 নং ভেৰগাঁও সমষ্টিত আমি উইন হ'ব গৈ আছোঁ যে হাগ্ৰামা বিটিআৰৰ টাইগাৰ একচুৱেলি টাইগাৰ মানে দাঁত নোহোৱা টাইগাৰ আৰু তেখেতে 28টা সিট জিকাৰ পিছত যদি তেখেতে কাৰোবাৰ লগত এলায়েন্স কৰিব লগা হৈছে মানে তেখেতক আমি টাইগাৰ বুলি নাভাবোঁ ভইচ বিটিআৰৰ যিখিনি সমস্যা আছে সেই সমস্যাটো দিল্লীলৈকে লৈ যোৱাটো আমি প্ৰয়োজন বুলি ভাবিছোঁ আৰু যিসকল হাৱাত আহিছিলে সেইসকল বিপিএফৰে আছিলে তো তেওঁবিলাকে উৰি গ'ল অৰ্থাৎ মই ক'ব খোজো পাটন উৰিবই আৰু ভাল সিটবিলাক সদায় থাকি যাব তো পাটন উৰাত আমাৰ একো ক্ষতি নহয় হয় নমস্কাৰ আজি এই সুযোগ দিয়াৰ কাৰণে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ জুনুৰাণী বৰদচা আমাৰ দলত ভাল দায়িত্বত আছিলে মহিলা মৰ্চাৰ সভানেত্ৰীৰ দায়িত্বত আছিলে কথাটো হ'ল দলত অহা যোৱা থাকেই এতিয়া নিজৰ চইচ হয়তো তাইৰ এটা অনুভৱ হ'ব পাৰে আমাৰ চৰকাৰ নাই কাৰণে নাথাকিব পাৰে নিজৰ চইচ দলততো অহা যোৱা থাকিবই ৰাজনীতিত তেনেকুৱা হৈয়ে থাকে এইটো আমাৰ কাৰণে ডাঙৰ কথা নহয় হয় হয় আজি আমি 45 নং ভেৰগাঁও বিধানসভা LAC হয় দুটা কাৰ্যালয় ষ্টাৰিং কমিটি অফিচ আমি ইনাগৰেশ্যন কৰিলোঁ এটা ভেৰগাঁও মানে টাউনত আৰু এটা খাগ্ৰাবাৰীত আৰু খুব সুন্দৰকৈ ভাল গেদাৰিং আছিলে অফিচ ইনাগৰেশ্যন সুন্দৰকৈ হৈ গ'ল আৰু 45 নং ভেৰগাঁও সমষ্টিত আমি উইন হ'ব গৈ আছোঁ ভাল খবৰ যেহেতু আমাৰ ইয়াতে প্ৰাক্তন EM এজন আছিলেই আপোনালোকে গমে পায় তেখেত দাওবৈচা বড়ো এইবাৰো তেখেতে MCLA হিচাপে ইয়াতে জিকিবলৈ সক্ষম হৈছে সো আমাৰ যিখিনি হোল্ড আছিলে সেইটো আছেই আৰু যেহেতু এতিয়া UPPL হয় আমি নিৰ্চন বড়ো ছাৰক কেণ্ডিডেট হিচাপে দিছোঁ আৰু তেখেতে জয়ী হোৱাটো নিশ্চিত আমাৰ ভেৰগাঁও সমষ্টিত আৰু যেহেতু আপোনালোকে এটা প্ৰশ্ন সুধিলে মোক যে হাগ্ৰামা বিটিআৰৰ টাইগাৰ একচুৱেলি টাইগাৰ মানে দাঁত নোহোৱা টাইগাৰ আৰু তেখেতে 28টা সিট জিকাৰ পিছত যদি তেখেতে কাৰোবাৰ লগত এলায়েন্স কৰিব লগা হৈছে মানে তেখেতক আমি টাইগাৰ বুলি নাভাবোঁ আমাৰ আজিৰ তাৰিখত 3জন MP আছে বহুত মিডিয়াত ওলাই আছে মানে যে প্ৰমোদ বড়ো হেনো পদৰ লোভী একচুৱেলি সেইটো নহয় তেখেত জ্ঞানী তেখেতৰ প্ৰয়োজন আছে ৰাজ্যসভালৈ তেখেতৰ ভইচ বিটিআৰৰ যিখিনি সমস্যা আছে সেই সমস্যাটো দিল্লীলৈকে লৈ যোৱাটো আমি প্ৰয়োজন বুলি ভাবিছোঁ আৰু UPPL দলৰ বুদ্ধিজীৱীসকলে তেখেতক আমি ৰাজ্যসভালৈ পঠিয়াইছোঁ তেখেতে পদৰ বা গাদীৰ বা টকা পইচাৰ লোভী নহয় তেখেতক ভাল দায়িত্ব দি আছিলে একমাত্ৰ তামুলপুৰ সিটটো এৰিবৰ কাৰণে কিন্তু তেখেতে সেইটো সাৰেন্ডাৰ কৰা নাই সো প্ৰমোদ বড়ো ছাৰ আজিও আমাৰ কাৰণে ডাইনামিক লিডাৰ আৰু তেখেতৰ নীতি আদৰ্শ ভাল পায়ে যিখিনি আমি UPPLৰ হাৰ্ডকোৰ ৱৰ্কাৰ্ছখিনি আজি আমি টিকি আছোঁ আৰু যিসকল হাৱাত আহিছিলে সেইসকল BPFৰে আছিলে তো তেওঁবিলাকে উৰি গ'ল অৰ্থাৎ মই ক'ব খোজো পাটন উৰিবই আৰু ভাল সিটবিলাক সদায় থাকি যাব তো পাটন উৰাত আমাৰ একো ক্ষতি নহয় যেনেকুৱাকে আপোনালোকে ক'ব খোজে মানে BPFৰ যিখিনি বাঘা নেতাবিলাক UPPLত আহিছিলে আৰু তেখেতে উৰি গ'ল তো সেইটো আমাৰ কাৰণে ফেক্টৰ নহয় তেওঁবিলাক আহোঁতেও আমি যিহেতু যোৱাবাৰ লুজাৰ হ'ব লগা হ'ল তো তেওঁলোকে থাকিলেও আমাৰ একো লাভো নহয় তেওঁলোকে নাথাকিলেও যে আমাৰ কিবা লোকচান হ'ব সেইটো নহয় আমাৰ যিখিনি পুৰণা হাৰ্ডকোৰ যিখিনি ৱৰ্কাৰ্ছ আছে তেওঁবিলাকে নিজৰ স্থিতিত অটল আছে আৰু ভালকৈ কাম কাজ কৰি আছে